তাৰপৰা আমি এতিয়া আহি আমি অন্তিমখনত আমি উপস্থিত হৈছোঁ। তো ৰাইজে খুব সুন্দৰকৈ আমাৰ এই অনুষ্ঠানসমূহ উপভোগ কৰিছে। তো বহুত ৰাইজে আমাৰ আগত ব্যক্তও কৰিছে নিজৰ মনৰ কথা। তো সকলোৱে খুব আনন্দ পাইছে আৰু ভাল প্ৰতিটো মানে অনুষ্ঠান ভাল হোৱা বুলি আমাক জনাইছে, ফিডবেক দিছে। তো আমি যিমানখিনি পাৰিছোঁ আমাৰ সমৰ্থন অনুযায়ী আমি সকলো ৰাইজৰ যাতে এই ৰাসখন প্ৰদৰ্শন কৰি দৰ্শন কৰি যাতে তেওঁলোকে এটা ভাল মনৰ এটা সুস্থিৰ মন এটা ল'ব পাৰে। লগতে আমি বিভিন্ন আমাৰ খাদ্য মেলাৰ পৰা আদি কৰি বিভিন্ন খেল ধেমালিও কিছু আমি আয়োজন কৰিছোঁ, যাতে মানুহখিনি আহি যাতে বৰ নাপায়, সকলোৱে যাতে সুন্দৰকৈ অনুষ্ঠানসমূহ চাব পাৰে। তো আমি কৃষ্ণৰ গোটেইখিনি লীলা আমি কৃষ্ণটো ক'ব গ'লে বহুত লীলা আছে, তো গোটেইখিনি লীলাটো আমি কৰিব নোৱাৰোঁ। তথাপি আমি 34 আমি ষ্টলত আমি কৃষ্ণলীলা মানে যিখিনি পাৰিছোঁ আমি সেইখিনি প্ৰদৰ্শন কৰিছোঁ। তো সম্ভৱতঃ ৰাইজে সকলো মানে ভাল পোৱা বুলি আমি গম পাইছোঁ। তো বিশেষকৈ মানুহৰ ৰাইজৰ আমি সকলো ৰাইজৰ খুব মানে উৎসাহ দেখিছোঁ আমি। তো প্ৰতিদিনে মানে বহুতো মানে ৰাইজে আহি এই ৰাসখন উপভোগ কৰিছে। লগতে সাংস্কৃতিক সন্ধিয়াও আমাৰ মাজত চলি আছে প্ৰতিদিনে সন্ধিয়া, আৰু এই ৰাস আমি 12টা 12:30 আমি শেষ কৰি দিওঁ মোটামুটি। তো কমপ্লিট আমি বন্ধ কৰি দিওঁ। তো ইয়াতে গোটেই আমাৰ আগৰ যিবিলাকে এই অনুষ্ঠানটো মানে আৰম্ভ কৰিছিল, তেওঁলোকে বহুত কষ্ট কৰি তেতিয়াও স্বীকাৰ কৰিছিল তেওঁলোকে মানে এইখিনি আগুৱাই নিয়াৰ কাৰণে। তো এতিয়া আমাৰ যিটো প্ৰজন্ম আমি হাতত লৈছোঁ। তো আমাৰ প্ৰজন্মই এতিয়া বস্তুটো ৰাসখন ধুনীয়াকৈ মানে যাতে সুন্দৰকৈ যাতে একো বিশৃংখল নোহোৱাকৈ যাতে ভালকৈ ৰাসখন চলাব পাৰে। আৰু অনাগত দিনতো আমি প্ৰচেষ্টা কৰিম তাৰে। তো নতুন নতুন আমি ইয়াতকৈ আকৌ কেনেকৈ আকৌ ভাল কৰিব পাৰোঁ। যিহেতু আমাৰ অসমত ৰাস বুলি ক'লে নলবাৰী ৰাস বহুত ফেমাছ এটা আছে, মাজুলীৰ ৰাস আছে বহুত ফেমাছ, লগতে ৰামপুৰ ছয়গাঁও। তো এইবিলাক আমি সিহঁতৰ লগত এতিয়ালৈকে ফেৰ মাৰিব হোৱা নাই, কাৰণ আমাৰ ঠাইখিনি একদম সৰু। তো সেইকাৰণে আমি সিহঁতৰ দৰে আমি কৰিব পৰা নাই। গতিকে আমি যিখিনি পাৰোঁ এই কম ঠাইৰ ভিতৰতে, তো আমি যাতে মানে চাই এটা ভাল এটা মন লৈ যাব পাৰে ইয়াৰ পৰা, বা এটা আনন্দ লৈ যাব পাৰে ইয়াৰ পৰা। তো সেইখিনি আমি প্ৰচেষ্টা কৰিছোঁ। গোটেইখিনি আমাৰ এই কাৰ্যকৰী কমিটি যিখিনি আছে খুব মানে সুন্দৰকৈ সহযোগ কৰি আছে গোটেইবিলাকে। তো চাওঁ 26টা 26টা যোৱা বছৰ আমি ৰূপালী জয়ন্তী আমি অতিক্ৰম কৰিছোঁ খুব সুন্দৰকৈ। এইবাৰ আমাৰ 26। লগতে আমি এই ৰাসতে আমি যিহেতু আমি সকলোৱে জানে, সকলোৱে অসমবাসী ক'ত আছে আমাৰ ইয়াৰ আমাৰ জুবিন গাৰ্গ, তেখেতে আমাৰ মাজত অকস্মাত হিচাপে তেখেতক আমি খুব সুন্দৰকৈ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। লগতে আমাৰ অসমৰে প্ৰখ্যাত এগৰাকী সুধাকণ্ঠ জানে ডক্টৰ ভৱেশ আছিলে। লগতে কিছুদিন আগতে বিশিষ্ট দীপক শৰ্মাদেৱ আমাৰ মাজৰ পৰা অকস্মাত হেৰাই গ'ল। তেখেতৰ কাৰণে কৈছোঁ ৰাইজে দিছে বহুতে, ৰাইজে যিবিলাকে বিচাৰিছে, যিবিলাকে ভাল পায়, যোনবিলাকে ভাল নাপাওঁ মানুহ নাহে ক'ব গ'লে গোটেই পৃথিৱী তেখেতৰ ভালে পায়। তাৰ উপৰিও আমি বনাইছোঁ যাতে তাতে আহি যাতে নিজৰ জুবিন গাৰ্গৰ সৈতে এটা চেলফি লৈ তেওঁলোকে ৰাখিব পাৰে। তাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। যিখিনি পাইছোঁ আমি কিন্তু আমি বিগত আমি গোটেই দেখিছোঁ জুবিন গাৰ্গৰ মৃত্যু আমাৰ গোটেই মানে এটা জুবিন গাৰ্গৰ এই মানুহে আহিছিল কিন্তু মনত বেদনা লৈ আছে, কাৰণ মানুহৰ মাজত বেদনাটো উত্তৰণ কৰা নাই। প্ৰত্যেকে আহিছে কিন্তু উপায়টো নাই, বস্তুটো আমি যেতিয়া বৰ্তমান চলিব লাগিব। সেইবাবে সকলোৰে মনত এটা কবিতা আছে, এইটো মানে হেৰাই যোৱা নাই। অকণমান কম আছে, কিন্তু লাহে লাহে আমাৰ দিনৰ পৰা মানুহৰ উৎসাহ এটা পাইছে মোটামুটি।